আজি আমি আৰম্ভ কৰিছো এটা ভিডিঅ' যেটো ভিডিঅ'ত আজি আপোনালোকে দেখা পাব ডিক্ৰং নদীৰ ওপৰত এখন দলং বনাই আছে আৰু দলংখন এখন প্ৰকাণ্ড ব্ৰিজ অসমৰ 5খন ডাঙৰ নদীৰ ভিতৰত এখন হৈছে ডিক্ৰং নদী আৰু ডিক্ৰং ঘাটৰ ডিক্ৰং নদীখনৰ বনাই থকা নৱনিৰ্মিত দলংখন আমি দেখুৱাবলৈ লৈ গৈ আছো মোৰ সৈতে উপস্থিত আছে শামসুল আৰু শামসুলে মই বৰ্তমান যাম দেখুৱাবলৈ সেই নৱনিৰ্মিত ব্ৰিজখন চাই থাকক আমাৰ এই ভিডিঅ'টো এতিয়া আমি গাঁৱলীয়া ৰাস্তাৰে আগবাঢ়ি গৈ আছো আপোনালোকক দেখুৱাবলৈ সেই ডিক্ৰং নদীৰ ওপৰত নৱনিৰ্মাণ কৰি থকা দলংখন এতিয়া আমি যেটো ৰাস্তাৰে গৈ আছো স্থানীয় লোকৰ পৰা জানিব পৰা মতে ফ'ৰ লাইনযুক্ত এটা হাইৱেত পৰিণত হ'ব আৰু এই ৰাস্তাটোৱে সেই দলংখনলৈকে সংযোগ হ'ব চাওক আমি বহুত কষ্টৰে ইমান ভিতৰুৱা গাঁৱৰ মাজেৰে সোমাই গৈ আছো আপোনালোকক দেখুৱাবলৈ সেই দলংখন আপোনালোক সকলোৱে আমাৰ এই কষ্টৰ বিনিময়ত SRTV ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি লাইক কমেণ্টৰ লগতে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আপোনালোকক কাতৰেৰে অনুৰোধ জনাইছোঁ এয়া চাওক যি দুজন স্থানীয় ব্যক্তিয়ে আমাক নিমন্ত্ৰণ কৰিছিল তেওঁলোক দুজন ইতিমধ্যে আমাৰ ওচৰত আহি পাইছেহি অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ কিছুমান অত্যাধুনিক মেচিন ব্যৱহাৰ কৰিছে তাৰে আমি আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইটোৱে হৈছে দলংখনৰ শেষৰটো খুঁটা আৰু বাকী নিৰ্মিত হৈ থকা খুঁটাকেইটা বলক আমি নাৱেৰে গৈ ওচৰৰ পৰা চাওঁ বৰ্তমান আমি এতিয়া নাও এখন লৈ ডিক্ৰং নদীৰ মাজলৈ আহিছোঁ আমি সকলোৱে গতিকে এতিয়া যিখন দলং বনাই আছে দলংখনৰ কি হ'ব আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক পানীও বহুত আছে নদীখনত যিহেতু অলপ ভয়ো লাগিছে তথাপিতো আপোনালোকক এই দলংখনত যিখিনি খুঁটি আছে গোটেই খুঁটিখিনি আপোনালোকক ভালদৰে দেখাবলৈ আমি যত্ন কৰি আছোঁ নদীৰ মাজৰ পৰা বৰ্তমান আমি দলংখনৰ 3টা খুঁটি পাৰ হৈছোঁ পাৰ হৈ মানে নদীখনৰ মাজতে আছোঁ গতিকে আৰু নদীখনৰ 7টা খুঁটি আছে প্ৰত্যেক খুঁটিৰে বেলেগ বেলেগ নাম আছে আপোনালোকে ভিডিঅ'টো চাই থাকক খুঁটিসমূহত নাম লিখা আছে
এইখন হৈছে ডিক্ৰং ঘাটৰ 4 নম্বৰ খুঁটা। মই এতিয়া 4 নম্বৰ খুঁটাত আহি উপস্থিত হৈছোঁ। যিহেতু নাওখন ৰখাই লৈছোঁ, নাওখন ৰখাই লৈ আপোনালোকক বহুত কষ্টৰ মাজেৰে দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাওক এটা এটা খুঁটি কিমান ডাঙৰ খুঁটি আৰু কিমান শকত শকত ৰড দিয়া হৈছে। আপোনালোকে চাওক কিমান মজবুতকৈ মানে দলংখন বনাবলৈ গৈ আছে। খুব কম দিনৰ ভিতৰতে হয়তো দলংটো কমপ্লিট হ'ব। গতিকে সেইটো কাৰণে আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ নদীখনৰ মাজৰ পৰা। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু আগলৈও আৰু বাকী খুঁটিখিনি দেখাবলৈ আমি যত্ন কৰিম। আমি যিখন নদীলৈ আপোনালোকক দলংখন দেখাবলৈ আহিছোঁ আৰু যিখন নাৱেৰে আহিছোঁ ডিক্ৰং নদীৰ মাজত, সেই নাওখন চলাই আনিছে মোৰ লগতে আছে নাৱৰীয়া। তেখেতক আমি ধন্যবাদ জনাব লাগিব। তেখেতে আমাক ইমান পানীৰ মাজত, ইমান সোঁতৰ মাজত তেখেতে আমাক নাও চলাই আমাক নদীখনৰ মাজলৈ লৈ আহিছে। গতিকে তেখেতক আমি চিনাকি কৰাই দিব খুজিছোঁ। এইজন হৈছে আমাক অনা নাৱৰীয়াজন। গতিকে আপোনাৰ নামটো মোৰ নাম মাৰি স্ফূৰ্তি। মই ইয়াত যিটো ব্ৰিজ বনাই আছিলে তেতিয়াৰ পৰা মই ইয়াত মানুহকেইটা আৰ পাৰ কৰি থাকোঁ আৰু যিকোনো মানে ফটো চটো দিয়া মানুহবিলাকক মই অলপ হেল্প কৰি দিওঁ, লগত ময়ো থাকোঁ। কিন্তু ভয় নকৰিব বুলি, পানীটো বহুত কাৰেণ্ট আছে, কিন্তু কাৰেণ্ট হ'লে মই লগি দি মানে যিটো ইচ্ছাৰা কৰি চলাওঁ, ধুনীয়াকৈ চলাই মেলি মানুহবিলাকক মই অলপ সহায় কৰোঁ। সঁচাকৈ মানুহজন বহুত স্মাৰ্ট আছে। গতিকে নাও চলোৱাত বহুত পাৰ্গত। গতিকে তেওঁৰ বহুত সাহস আছে। গতিকে সেই সাহসৰে আমিও নাৱত উঠিছোঁ প্ৰথমবাৰৰ কাৰণে। গতিকে আমাৰো প্ৰথম ভয় লাগিছিলে, কিন্তু যেতিয়া নাৱৰীয়াজনে যেতিয়া আমাক সাহস দিছে তেতিয়া আমাৰ ভয় ভাৱটো নাইকিয়া গৈছে। এতিয়া আমি খুঁটিখনৰ ওপৰত উঠাই আমাৰ নাৱৰীয়াজনক আমি চিনাকি কৰাই দিছোঁ আৰু লগতে তেখেতক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেতিয়াবা মই পাৰ কৰাই দিব পাৰি পাৰে দেখুৱাবলৈ, সহায়টো এটা কৰিবলৈ পাৰিম মানে। আচলতে কোনোবা ব্যক্তি যদি দলংখন যদি চাবলৈ আহে বা নাৱত যদি উঠি ঘূৰিবলৈ যদি আহিব খোজে, তেতিয়াহ'লে এখেতৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰিলে নাৱত উঠাই ডিক্ৰং নদীৰ যিটো ইপাৰ সিপাৰ আছে আপোনালোকক পাৰ কৰাব বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। ধন্যবাদ থাকিল আমাৰ নাৱৰীয়াজনলৈ। নমস্কাৰ। যেতিয়া নাওখন লৈ আহিছিলোঁ তেতিয়া নাওখনত আমাৰ গাঁৱৰ এইখন নদীৰ ওচৰতে থকা গাঁৱৰে স্থানীয় দুজন ব্যক্তিক আমি লৈ আহিছোঁ। গতিকে এতিয়া তেখেতলোকৰ লগত আমি চিনাকি হ'ম। দাদা আপোনাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী নচিল দাস। দাদা আপোনাৰ নামটো? মোৰ শ্ৰী মিলন দাস। এই দুজন হৈছে স্থানীয় ব্যক্তি। গতিকে এই দুজনৰ পৰা আমি কিছু মন্তব্য ল'ম আৰু এই নদীখনৰ বিষয়ে আমি জানিম। গতিকে দাদা আমি দেখিব পাইছোঁ যে ইয়াত ধৰক 10টামান খুঁটি আছে। খুঁটিবিলাক মানে প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে ইয়াত কি ব্ৰিজ হ'ব? ব্ৰিজ হ'ব। গতিকে এই কামটো কিমান দিন আগৰ পৰা ষ্টাৰ্ট দিছে? প্ৰায় 2 বছৰ আগতে ষ্টাৰ্ট দিছে না? গতিকে আমি এতিয়া যিখন নাৱত নদীৰ মাজলৈ আহিছোঁ, এই নদীখনৰ নাম কি বাৰু? ডিক্ৰং নদী। এতিয়া আমি দেখিছোঁ যে নদীখনত বহুত কাৰেণ্ট আছে, কিন্তু পানী আছে মানে সিমান পানী নাই। ইয়াত কি নিমকৈয়ে পানী এৰে নেকি? পানী আপোনাৰ ৰাতিপুৱা বহুত ডাঙৰ হৈ যায়। ৰাতিপুৱা ইয়াত পানী বেছি হয় আৰু আবেলিকে অলপ লাহে লাহে কমি যায় না? হয়। গতিকে তেওঁলোকে কৈছে যে নিপকৈ যেতিয়া পানী এৰে তেতিয়া ৰাতিপুৱা বহুত পানী ইয়াত বাঢ়ি যায় আৰু মানে যেতিয়া আবেলি হৈ আহে তেতিয়া পানীবিলাক লাহে লাহে কমি আহে মানে। গতিকে আমি এতিয়া নদীখনৰ সু মাজত আছোঁ। স্থানীয় যিজন ব্যক্তি আছে তেওঁলোকে আমাক নদীখনৰ বিষয়ে কৈছে। ৰাস্তা ঘাটৰ অৱস্থাটো ইমান মানে শোচনীয় নহয়, অলপ ভঙা চিঙা হৈছে। যিহেতু ব্ৰিজটো হৈ যোৱা মাত্ৰকে হয়তো আপোনালোকৰ যিটো ৰাস্তা ঘাটৰ যিটো মানে সুবিধা সেইটো হয়তো সম্পূৰ্ণৰূপে মানে বদলি যাব চাগে না? বদলি হৈ যাব। সেইটো সুবিধা কৰিছে। এই আপোনালোকক এতিয়া আমি জনাইছোঁ যে এই ব্ৰিজখন হৈ যোৱাৰ পিছত এই দাদাহঁতৰ যিটো গাঁৱৰ ৰাস্তা যিটো আছে, এই ৰাস্তাটো বহুত বহল ভিত্তিক কৰিব আৰু ৰাস্তাটো সম্পূৰ্ণ মানে কি পকামূৰীয়া হৈ যাব। এতিয়া যিহেতু অলপ মাজে সময়ে কেঁচা আছে, ভঙা চিঙা আছে, এইবিলাক পূৰা ধুনীয়াকৈ মানে বনাই লৈ মানে ৰাতি দিন 24 ঘণ্টাই গাড়ী অহা যোৱা কৰিব পাৰিব, মানুহ এইপিনে অহা যোৱা কৰিব পাৰিব। হয়। দলংখন বনোৱাৰ কাৰণে আমি নিশ্চয় বহুত সুখী, আমাৰ লগতে গোটেই ৰাইজ সুখী, আৰু সেইকাৰণে আমি চৰকাৰকো ধন্যবাদ জনাইছোঁ। ইমান সোনকালে যে আমাৰ দলংখন বনোৱা কাম আগবাঢ়িছে। কাৰণ আমাৰ এইটো ৰাস্তা হ'ল বহুত পুৰণা ৰাস্তা। এইটো আপোনাৰ গুৱাহাটী পাণ্ডু দলং বাইহাটাৰ হৈ কিনি 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আছিলে। এইটো ধেমাজি জোনাইলৈকে যোৱা, কিন্তু এইটো ৰাস্তাটো ইয়াৰ আগত দলংখন চিচাপথাৰলৈ গুচি গ'ল, তাৰপিছত আপোনাৰ বানৰদৰা গুচি গ'ল। এই মানুহখিনি বহুত হাৰাশাস্তি হৈছিল। এতিয়া এইখন দলং যিখন নিৰ্মাণ হৈছে, সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ এই দুই পাৰত সকলো ৰাইজৰ বহুতখিনি সুবিধা হ'ব। দাদা আপোনালোকক আৰু এটা মই মানে প্ৰশ্ন সুধিব বিচাৰিছোঁ বা আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকে স্থানীয় ব্যক্তি হয়, মানে বহু বছৰ আগতে
এইটো মূল পথ আছিলে নেকি, ঘাইপথ আছিলে নেকি বাৰু মানুহ অহা যোৱাৰ ক্ষেত্ৰত? হয় হয়, এইটো এনেকুৱা আছিলে একেবাৰে প্ৰথম অৱস্থা দিয়াতে মেচিন চলিছিলে, তাৰপিছতে এনেকুৱা হাত নাও চলিছিল, তাৰ মাজতে 4-5 বছৰমান আপোনাৰ খুঁটা দি বাঁহৰ এতিয়া ট্ৰেন্সপৰ্ট গাড়ী চলিছিলে, তাৰপিছতে মাজতে বিচ্ছিন্ন হৈ গ'ল। এতিয়া ৰাইজে বহুতখিনি আবেদন নিবেদনত চৰকাৰে চকু মেলি চোৱাত এতিয়া এই দলংখন দ্ৰুতগতিত হৈছে আৰু খুব কম দিনৰ ভিতৰত হ'ব। এই দলংখন হোৱাৰ পিছত অন্ততঃ আমাৰ এইখিনি যিখিনি ৰাইজ, স্থানীয় ৰাইজকে ধৰি আপোনাৰ ধেমাজিলৈকে অহা যোৱা কৰিবলৈ বহুতখিনি গুৱাহাটীলৈকে সুবিধা হ'ব। আপোনালোকৰ মানে মনৰ যিটো সপোন মানে সপোন সফল হ'ব, মানে পূৰণ হ'ব না? হয় হয়, সঁচাকৈ ভাল লাগিলে, তেওঁলোকৰ মনৰ আশাবিলাক পূৰণ হ'বলৈ গৈ আছে। আমিও আশা কৰোঁ অতি সোনকালে চৰকাৰে এই দলংখন নিৰ্মাণ কৰি সকলোৰে মনৰ আশা পূৰণ কৰক। ধন্যবাদ।